নমস্কাৰ বন্ধুসকল, চাওকচোন মোৰ ব্ৰইলাৰ ফাৰ্মখন। পোৱালিবোৰ শুই আছে, দেখিছেনে? সিহঁতক যদি এনেকৈ লাহে লাহে উঠাই দিয়ে, ধুনীয়াকৈ পানী আৰু দানা খায়গৈ। সৰু সময়ত এইটো যত্ন কৰিব লাগে, কমচে কম 20 দিনলৈকে। যদি এনেকৈ আপুনি লৰাই থাকে, দিনত বা হওক ৰাতিয়ে হওক, প্ৰতি ঘণ্টাত 4 বা 5 বাৰ যদি লৰাই থাকিব পাৰে, দেখিব সিহঁতে শুই থকা উঠা জেগাৰ পৰা ধুনীয়াকৈ উঠি গৈ দানাখিনি খায়। চাওকচোন, পানী খুৱাই পানী খাইছে, দানা খুৱাই দানা খাইছে। কিন্তু যদি আপুনি লৰাই নিদিয়ে, সেই টোপনিত থকা নিচিনা শুই থাকিব। দেখিছেনে? সেইটোত গোটেইখিনি শুই আছে, কোনো দানা খোৱা নাই। আৰু এইটোত চাওকচোন, এবাৰ লৰাই দিয়াৰ লগে লগে চব দানা পানী খাব আৰম্ভ কৰিছে। আজি 14 দিনীয়া পোৱালি মোৰ। গ্ৰথটো কেনেকুৱা হৈছে চাওকচোন। আজি 450 গ্ৰাম ৱেট আহিছে চুপাৰভাইজাৰ ৱেট কৰোঁতে। ৱেটৰ বোলে ঠিকে আছে। চাওক, পানী খুৱাই পানী খাব, দানা খুৱাই দানা খাব, সুন্দৰকৈ লৰাই দিলে সুন্দৰকৈ খাব। আৰু এইটোত চাওকচোন, চব শুই আছে, দেখিছে নহয়? এতিয়া লৰাই দিম, চাব ধুনীয়াকৈ সিহঁতে খোৱা আৰম্ভ কৰিব। এলেহুৱা বস্তু ইহঁত, শুই থাকিলে শুয়ে থাকিব। আপোনালোকৰ কাৰ কাৰ ব্ৰইলাৰ ফাৰ্ম আছে মোক কমেণ্ট কৰি জনাবচোন। বৰ্তমান গ্ৰাউণ্ডৰ প্ৰব্লেম চলি আছে ভাদ মাহত। আপোনালোকে কি খুৱাই জনাব। মই পাণৰ ৰস দি আছোঁ, দুপৰ টেঙাৰ ৰস, পাণৰ ৰস আৰু কিছুমান ঔষধ দিছে কোম্পানীৰ ফালৰ পৰা, সেইবোৰ দি আছোঁ। চাওকচোন, সুন্দৰকৈ খাব আৰম্ভ কৰি দেখিছেনে? এই দুটা মৰি আছে, দেখিছে নহয়? গ্ৰাউণ্ড প্ৰব্লেমটো কিডনিক প্ৰব্লেম হয়, এনেকৈ ধৰি মৰি থাকে। চাওকচোন, এই খোৱা ভাই মৰি থাকিব।